কিছুমান কথা ভাবিলে মনবোৰ সঁচাকৈ বহুত বেয়া লাগে। যিবোৰ কথা হয়তো কাকো ক'বও নোৱাৰি, নিজেই মনতে ভাবি ভাবি বৰ দুখ লাগে। আজিকালি যেন মান সন্মান সকলো টকাৰ হাতত, টকাত বহুত আশা হৈ ৰ'ল হয়তো। যিহেতু জীয়ৰীতে কৰিব নোৱাৰিলোঁ, এতিয়ানো ক'ত কৰিব পাৰিম। বহুত আশা আছিল পঢ়ি শুনি কিবা এটা কৰাৰ। বাকী এয়া দেখিছেনে, মই ৰোৱা খুন্দু জলকীয়াজোপা পূৰা লমে লাগিছে। প্ৰিয় খাদ্যৰ ভিতৰতে পৰে মোৰ জলকীয়াটো। আৰু এয়া আমাৰ চুটকি। বাকী যি কি নহওক, আজি বিহু গাই বিহু খানা খালোঁ। খানাত আছিলে মাছ আৰু লগতে আছিলে হাঁহৰ মাংস, কোমোৰা। সকলো মিলিজুলি ধুনীয়াকৈ খানাটো খালোঁ। অভিজ্ঞতা যিমানেই বাঢ়িছে, মানুহবিলাক যেন সিমানেই চিনি পাবলৈ শিকিছোঁ। বিহু গোৱাৰ বাবে বহুতৰে বহুত ধৰণৰ কথা। মই যিটো কথাত মোৰ ভুল নেদেখোঁ, সেইটো কথা যদি কোনোবাই মোক বেয়াকৈ কয়, মই সেই কথা উত্তৰ জীয়াই থাকিমনো কেইদিন নহয় জানো। গতিকে নিজে ভাল লগা কামবিলাক কৰিব লাগে। আনৰ ভাল লগাবিলাক কিমান চিন্তা কৰি থাকিবা, বহুতে বহুত ধৰণে ক'ব।